আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অনামিকা কিচেনলৈ। আজি মই বনাম দৈ দি মাছ। খুব সহজে বনাব পাৰি আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে বনাই চাব আৰু ভাল লাগিলে মোক কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে প্ৰথমে পায়। তেন্তে বলক পলম নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমে মই লৈছোঁ অলপ ক'লা আৰু বগা সৰিয়হ। মই 3 চামুচ ক'লা আৰু বগা সৰিয়হ মিক্স কৰি লৈছোঁ। মাছৰ পৰিমাণ চাই আপোনালোকে সৰিয়হ ল'ব। এইখিনি মই অলপ গৰম পানীত তিয়াই দিছোঁ আৰু ইয়াত দিছোঁ মই 4টামান ৰঙা জলকীয়া। আনফালে মই এইটো বাহু মাছ লৈছোঁ, 4 পিচ লৈছোঁ। ইয়াত নিমখ হালধি দি পেলাই মই পেষ্ট ভালদৰে মিক্স কৰি ল'ম। মই সৰিয়হখিনি গৰম পানী দি তিওৱা কাৰণ তেতিয়া সোনকালে কোমলি যায় আৰু পিচিবলৈ সুবিধা হয়। এইখিনি ভালদৰে নিমখ হালধি লগাই ল'ব। এতিয়া এইখিনি মই ৰাখি দিম আৰু আনফালে এটা বাতিত মই চাহ খোৱা চামুচেৰে 6 চামুচমান দৈ উলিয়াই লৈছোঁ। যদি দৈখিনি আপোনালোকৰ বেছি টেঙা হয় তেতিয়া দৈৰ পৰিমাণ অকণমান কমাই দিব। এতিয়া মই এইখিনি সৰিয়হখিনি পেষ্ট বনাই ল'লোঁ, কিন্তু ইয়াতে মই এটা দেখাব থাকি গ'ল। মই এটা গোটা পিঁয়াজ আৰু 5 ফুটা নহৰু দিছিলোঁ। কেমেৰাটো অন হৈ নাথাকিল সেই সময়ত। এইখিনি পেষ্ট বনাই ইয়াত মই দৈৰ সৈতে মিক্স কৰি ল'ম। এতিয়া ইয়াত দিম মই আধা চামুচ ৰেড চিলি পাউডাৰ, আধা চামুচ জিৰা পাউডাৰ, দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ হালধি। এইখিনি এতিয়া দৈৰ সৈতে ভালদৰে মিক্স কৰি ল'ম। এইখিনি মোৰ মিক্স কৰা হৈ গৈছে। আনফালে মই এখন কেৰাহী পাতিছোঁ আৰু তাত তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে দিছোঁ মই ইয়াত কালজিৰা, কালজিৰাখিনি 10 ছেকেণ্ডমান ভজাৰ পিছত ইয়াত মই যিখিনি দৈ আৰু মছলা ৰেডি কৰি থৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ। এইখিনি কৰোঁতে সাৱধান হ'ব যিহেতু চিটিকি আহিব পাৰে তেল, আৰু এইখিনি কৰোঁতে গেছটো একেবাৰে ল' ফ্লেম কৰি ল'ব কাৰণ দৈখিনি ফাটি যোৱাৰ ভয় থাকে। এইখিনি ভালদৰে মিক্স কৰি ল'ম। ইয়াত মই তেলৰ পৰিমাণ অকণমান সৰহকৈ দিছোঁ, তেতিয়া খাবলৈ বেছি ধুনীয়া লাগে। দিছোঁ 1 চামুচ চাহ খোৱা চামুচেৰে চেনি। এইখিনি মই 5 মিনিটমান সময় ভাজি ল'ম। 5 মিনিটমান সময় ভজাৰ পিছত যিটো বাতিত মই মিশ্ৰণখিনি ৰেডি কৰিছিলোঁ সেইটো বাতিতে 1 বাতি পানী দিছোঁ। দৰকাৰ হ'লে পানীৰ পৰিমাণ আপোনালোকে অলপ সৰহকৈ দিব পাৰে। এতিয়া এইখিনি মই ঢাকন মাৰি উতলিবলৈ এৰি দিম। এটা উতল অহাৰ পিছতহে মই ইয়াত মাছখিনি দিম। মাছখিনি দিয়াৰ পিছত পুনৰ এইখিনি ভালদৰে ঢাকি দিম আৰু 7 মিনিটমান সময় উতলিবলৈ দিম। আৰু দিছোঁ ইয়াত কেঁচা জলকীয়া 4-5টামান। এইকেইটা মই গোটাকৈ দি দিছোঁ, ফালি দিয়া নাই। এইখিনি চব এইখিনি প্ৰায় হৈ গৈছে। জুলখিনিৰ পৰা তেলখিনি এক্সট্ৰা হৈ গৈছে। এইখিনি মই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত মই এটা বাতিত এইখিনি উলিয়াই লৈছোঁ। আজি মোৰ দৈ দি বনোৱা মাছৰ জোলকণ ৰেডি হৈ গৈছে। খাবলৈ টেষ্টি হৈছিলে। আপোনালোকে বনাই চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেন্তে মই ইয়াৰ জুতি লওঁ। আপোনালোকেও বনাই মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু সকলোৱে হাঁহি থাকক। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।